Hey guys, so finally মই টাইগাৰ থি চালো প্ৰথম দিনা চাইছিলো ফাৰ্ষ্ট শো মানে 12 তাৰিখে ৰিলিজ হৈছিল মেইন দিৱালীৰ দিনা দেওবাৰে সো মই সেই দিনাই চাইছিলো ফাৰ্ষ্ট শো চাইছিলো আমাৰ মংগলদৈত কিন্তু সেইদিনা তাৰ পাছত চাই আহোতে 1:30 বাজিল তাৰ পৰা আমাৰ ওচৰত এটা মন্দিৰ আছে এটা অনুষ্ঠান এটা আছিল তেনেকে তাতে সন্ধিয়া হ'ল মন্দিৰটোত আকৌ আহিবতে ঘৰৰ সন্ধিয়া আহি পোৱাৰ পাছত যেনেকৈ নহওক দুটা ভিডিঅ' বনাই মই হিন্দী চেনেলটো আপলোড দিলোঁ কাৰণ সেইটো ফিল্ম ৰিলেটেড হয় তাতে যদি ভিডিঅ'টো নিদিওঁ ভাল নহ'ব ন সেইকাৰণে ভিডিঅ'টো দিলোঁ কিন্তু এই অসমীয়া মানে এইটো চেনেলত মই ভিডিঅ' দিব নোৱাৰিলোঁ আৰু মই ভাবিছোঁ যে থ্ৰীষ্টিৰে দিম আজি নিদিওঁ সেইকাৰণে মই কালি সেইদিনা নিদিলোঁ তাৰপাছত কালি অলপ কিবা কিবি এনেকৈ দিনটো গ'ল চ' ফাইনেলি আজি বনাইছোঁ এণ্ড আজি দিছোঁ চ' বেয়া নাপাব দুদিন লেট হ'লেও একো নাই কিন্তু টাইগাৰ থ্ৰী ৰিভিউটো ধুনীয়াকৈ এইটো ভিডিঅ'ত দিম তো ভিডিঅ'টো লাষ্টলৈ চাওক তো গাইজ আজি হৈছে মংগলবাৰ দেওবাৰ দিনা ৰিলিজ হৈছিল দেওবাৰটো তেনেকৈ গ'ল সোমবাৰটো গ'ল চ' আজি মংগলবাৰ চ' আজি ভিডিঅ' বনাই আছোঁ চ' ক'ব গ'লে মই টাইগাৰ থ্ৰীৰ কেনেকুৱা হৈছে সেইখিনি কৈ লওঁ আপোনালোকক প্ৰথম টাইগাৰ থ্ৰীখন এজ এ বেষ্ট একশ্যন বেষ্ট ষ্টৰি বেষ্ট স্ক্ৰীন প্লে বেষ্ট বহুত মানে চাৰিওফালৰ পৰা গোটেইখিনিয়ে ভাল টাইগাৰ থ্ৰীৰ যদি আপুনি পাঠান চাইছে টাইগাৰ থ্ৰী নিশ্চয়কৈ আপোনাৰ বহুত ভাল লাগিব আৰু আপোনালোকে জানে ইয়াত পাঠানৰ কেমিঅ' আছে মানে শ্বাহৰুখ খানৰ কেমিঅ' আছে এইটো চবেই জানে গতিকে মই স্পইল কৰা কথা নহয় এইটো কৈয়ে দিলোঁ আপোনালোকক তো কেমিঅ'টো বহুত হেভি হ'বই তাৰ লগতে মই এতিয়া গোটেই ফিল্মখনৰ কথা কৈলোঁ তো গাইজ যদি আপুনি এজ এ বেষ্ট একশ্যন ফিল্ম চাব খুজি আছে মই মানে আপোনালোকক কৈ আছোঁ এইখন বলিউডৰ ভিতৰত মই আজিলৈকে বেষ্ট একশ্যন ফিল্ম বুলি ক'ম মানে ইয়াত এনেকুৱা যিমান ধুনীয়াকৈ একশ্যনটো মানে দেখুৱাইছে তেনেকুৱা ফিল্ম মই বলিউডৰ আগতে দেখা পোৱা নাই আৰু যিটো ফিলিং লাগিছে না একদম হলিউড ফিলিং আপুনি চাই থাকিলে ভাবিব এইখন হলিউডৰ চিনেমা চাই আছোঁ এনেকুৱা লাগিব বেলেগ হেভি লাগিছে কিন্তু চ' বেষ্ট একশ্যন ফিল্ম চাব খুজি আছে যদি আপুনি বেষ্ট অপশ্যন মিছ নকৰিব বেষ্ট অপশ্যন আপুনি যাওক আৰু চাওক চ' প্ৰথম টাইগাৰ থ্ৰী যিটো ষ্টৰি হয় সেইটো বহুত ক্ৰিটিকেল ষ্টৰি হয় অলপ মানে নৰ্মেল ষ্টৰিবোৰ কেনেকুৱা এটা ইণ্ডিয়াৰ কাৰণে বেলেগে মানে ইণ্ডিয়াত মানে আক্ৰমণ কৰিব খোজে বচোৱা হয় তেনেকুৱা হয় বা কিবা এটা মিছন থাকে এইটো পূৰা কৰিবলৈ তেনেকুৱা ধৰণৰ হয় ষ্টৰিবোৰ কিন্তু এইখনত কি পাকিস্তানক মানে বচায় ষ্টৰিটোত আৰু ইণ্ডিয়াৰ মানে চীন অকণমানহে আছে আৰু বাকী চব ৰাছিয়া তুৰ্কী বাহিৰৰ দেশত শ্বুট কৰা হৈছে চ' এইখন অকণমান বেলেগ মানে আৰু ষ্টৰিটো অলপ ক্ৰিটিকেল আৰু ষ্টৰিৰ ওপৰত ধ্যান দি মানে ষ্টৰিৰ লগত আগুৱাই যাই একশ্যনবোৰ দেখুৱাইছে তো অকণমান আপোনালোকে বেলেগ পাব এইবাৰ চিনেমাটোগ্ৰাফী বহুত ধুনীয়া হয় স্ক্ৰীন প্লে বহুত ফাষ্ট হয় আৰু ফাৰ্ষ্ট হাফটোত পূৰা ষ্টৰিটো মানে ডেভেলপ কৰি ফাৰ্ষ্ট হাফলৈ লৈ যায় তাৰপিছত ইণ্টাৰভেলৰ পাছত কেমিঅ' আহে ইণ্টাৰভেলৰ পাছত বহুত ইণ্টাৰমিছনৰ পিছত বহুত ধুনীয়া মানে বহুত ফাষ্ট বেছত চলে আৰু পূৰা একশ্যন চলে আৰু আমাৰ মংগলদৈত চাইছিলোঁ মই চ' মংগলদৈ থিয়েটাৰৰ যি ৰিয়েকশ্যন মই কি ক'ম মই আপোনালোকক দেখুৱাই আছোঁ কিন্তু মই ব্লেক স্ক্ৰীন কৰি দেখুৱাম যিহেতু কপিৰাইট ষ্ট্ৰাইক আহিব পাৰে গতিকে মই ব্লেক স্ক্ৰীন কৰি আপোনালোকক দেখুৱাই দিওঁ চাওক আৰু গাইজ মংগলদৈ কি হাল চাল একদম আপোনালোকে চাওক এইটো স্ক্ৰীনশ্বট একদম ফাৰ্ষ্ট ডে মানে দেওবাৰৰ দিনা ফুল হাউচফুল ছেকেণ্ড ডে হাউচফুল থাৰ্ড ডে হাউচফুলেই পূৰা টিকেট পোৱা নাই মানুহে তো বহুত হেভি আৰু মই এটা কৈ দিওঁ মই চাব যাওঁতে মানে এখন ডি আই গাড়ী লৈ একদম পূৰা মানুহ ভৰ্তি হয় সৰু ল'ৰা ছোৱালী একদম ডাঙৰ চব মানুহ মানে আহিছে মই ভাবিলোঁ ক'তনো যায় এনেকৈ গাড়ী উঠি ভাবিলোঁ আহি কিনে একদম গাড়ী চিনেমা হলৰ আগত ৰখাই দিছে ৰখাই কিনে একদম ভাইজান জে হো টাইগাৰ থ্ৰী জে হো সলমান খান জে হো এনেকৈ আহি ডাইৰেক্ট টিকেট কাউণ্টাৰত গৈছে যাই কিনে টিকেট কাটিছে দেখা পাই মানে এটা বেলেগ ফিলিং আহি গৈছে চ' বহুত ভাল লাগিছে এইটো দেখা পাই মই ভাবিছিলোঁ ক'তনো যায় কিন্তু টাইগাৰ থ্ৰী চাব আহিছে দেখা পাই অলপ জ'চটো যাই গ'ল আৰু তাৰপাছত বাকী মংগলদৈটো হাউচফুলে মংগলদৈ পূৰা ক্ৰেজ আৰু অসমত টাইগাৰ থ্ৰীয়ে মই মানে দেওবাৰে যিহেতু ৰিলিজ হৈছে দেওবাৰ দুদিনমান আগত গম পাইছিলোঁ যে 52 লাখ ইনকাম কৰিছে অসমৰ পৰা এডভান্স বুকিঙত এতিয়ালৈকে প্ৰায় টাইগাৰ থ্ৰীয়ে অসমত বহুত ইনকাম কৰিছে অবভিয়াছলি 5 crores ওপৰত যাব লাগে এতিয়া আৰু লাইফ টাইমটো অসমত মই গম পালে পিছত আপোনালোকক কম নিশ্চয়কৈ আৰু ফাৰ্ষ্ট ডে আৰু ছেকেণ্ড ডে কালেকশ্যন আপোনালোকক কৈ আছোঁ ৰ'ব অকণমান টাইম একদম আৰু অসমত পূৰা ক্ৰেজ চলি আছে চাৰিওফালে অসমৰ আৰু এটা ভিডিঅ' দেখুৱাই দিওঁ আপোনালোকে এইটো চাওকচোন हिंदुस्तान की शान सलमान खान हिंदुस्तान की शान सलमान खान हिंदुस्तान की शान सलमान खान
তো গাইজ পুৰা হেভি মানে কি ক'ম আৰু ফাৰ্ষ্ট ডে মই কালেকশ্যনটো আপোনালোকক কৈ দিওঁ একদম অফিচিয়েল কালেকশ্যন হয় চ' ডে ওৱানৰ যিটো নেট কালেকশ্যন সেইটো হৈছে 44.50 ক'ৰৰ মানে 44,50,00,000 সেইটো নেট কালেকশ্যন হিন্দী ভাৰ্জনৰ টাইগাৰ থ্ৰীৰ কাৰণ আপোনালোকে বহুতে কম ভাবিব পাৰে কিন্তু এইটো ভাইজানৰ যে হায়েষ্ট গ্ৰছিং মানে হায়েষ্ট অ'পেনিং লোৱা এখন ফিল্ম আৰু কম এইকাৰণে হৈছে কাৰণ দিৱালীৰ দিনা দিনটো ভাল কিন্তু চিনেমা ৰিলিজ দিয়াৰ ক্ষেত্ৰত একদমে বেয়া মানে এইটো দিনত যদি চিনেমা ৰিলিজ দিয়ে মানুহে দিৱালীত ব্যস্ত হৈ থাকে গতিকে চাব নাযায় গতিকে এইটো দিন চিনেমা হিষ্ট্ৰীত একদম বেয়া দিন মানে এইটোত আগতে চিনেমা মানে এইটোত ৰিলিজে নিদিয়ে দিছিল এই বহুত আগতে ক্ৰিষ্টিখন দিছিল দিওঁতে 20 কোটি টকা ইনকাম কৰিছিল মানে তাৰপিছততো আৰু বহুত চিনেমা এনেকৈ নিদিয়ে এইটো দিনত দিৱালীৰ পিছদিনা দিয়ে বা দিৱালীৰ আগত দিয়ে কিন্তু মেইন দিৱালীৰ দিনা কোনোৱে নিদিয়ে টাইগাৰ থ্ৰীখন দিছে গতিকে ভাইজানৰ ষ্টাৰডমৰ কাৰণে 44.50 ক'ৰৰ নেট ইনকাম কৰিছে গ্ৰছ 52.50 ক'ৰৰ মানে 52,50,00,000 আৰু অভাৰচিজ মানে বাহিৰৰ দেশৰ পৰা 41,50,00,000 মানে 41,50,00,000 এইটো বহুত ডাঙৰ হয় জৱানে 40 ক'ৰৰ মানে 40 কোটি টকা বাহিৰৰ পৰা ইনকাম কৰিছিল বাহিৰৰ দেশবোৰৰ পৰা পাঠানে 37 কোটি টকা ইনকাম কৰিছিল কিন্তু ভাইজানৰ টাইগাৰ থ্ৰীয়ে ৰেকৰ্ড ব্ৰেক কৰিলে 41,50,00,000 এণ্ড টোটেল মিলি গোটেই ৱৰ্ল্ড ৱাইড প্ৰথম দিনা টাইগাৰ থ্ৰীয়ে 94 ক'ৰৰ মানে 94 কোটি টকা ইনকাম কৰিলে যিটো এটা দিৱালীৰ দিনৰ কাৰণে বহুত মানে এটা হিষ্টৰী এটা ৰেকৰ্ড ব্ৰেক হৈ গ'ল মানে হিষ্টৰী ক্ৰিয়েট হৈ গ'ল দিৱালীৰ দিনৰ কাৰণে আৰু ছেকেণ্ড ডেটো মই প্ৰেডিকশ্যন লগাওঁ যিহেতু আপোনালোকে কেতিয়া ভিডিঅ'টো চাই আছে নাজানো যেতিয়ালৈকে চাই আছে তেতিয়াতো অফিচিয়েল নিউজ তেতিয়ালৈকেতো অফিচিয়েলটো আহিয়ে যাব বাৰু মই প্ৰেডিকশ্যনটো লগাই দিওঁ আপোনালোকক ছেকেণ্ড ডে এজ এ নেট কালেকশ্যন হিন্দী ভাৰ্জনৰ পৰা 60 ক'ৰৰ মানে 60 কোটি টকা পাব বুলি আশা এটা কৰিছোঁ নিশ্চয়কৈ ইয়াতকৈ অলপ বেছি পাব আৰু 2-3 কোটি টকা তামিল তেলেগুৰ পৰা পাব অলপ বেছিকৈ কৈছোঁ তামিল তেলেগু 2 বা 3 কোটিৰ ভিতৰত থাকিব আৰু গ্ৰছ যদি কওঁ তো 70 কোটি টকা 70 কোটি টকা গ্ৰছ হ'ব বুলি মই এটা আশা কৰিছোঁ নিশ্চয়কৈ ইয়াতকৈ বেছি হ'ব পাৰে কম হ'ব পাৰে কিন্তু 70 কোটিৰ ওচৰা-ওচৰি থাকিব আৰু যদি অভাৰচিজ কওঁ অভাৰচিজত 30 কোটি টকা মই কৈছোঁ অলপ বেছিকৈ কৈছোঁ 25ৰ পৰা 30 বা 22-23 কোটি বা 30লৈকে এনেকৈ থাকিব অলপ অভাৰচিজত বেছিকৈ কৈছোঁ গোটেই মিলি টোটেল 100 ক'ৰৰ 100 কোটি টকামান ইনকাম হ'ব পাৰে মানে ছেকেণ্ড ডে গোটেই ৱৰ্ল্ড ৱাইড তো ফাৰ্ষ্ট ডে এণ্ড ছেকেণ্ড ডে মিলি ভাইজানৰ ফিল্মে হিন্দী ভাৰ্জন মানে ইণ্ডিয়াত টোটেল 200 কোটি টকা ইনকামটো অবভিয়াছলি 200 কোটি নহয় 100 কোটি টকা ইনকাম অবভিয়াছলি কৰিলে আৰু ৱৰ্ল্ড ৱাইড মিলি 200 কোটি টকাৰ ওপৰত যাব আৰু আজিতো চাই লওঁ অফিচিয়েলটো যেতিয়ালৈকে চাই তেতিয়ালৈ আহি গৈছে কিন্তু মই এইটো প্ৰেডিকশ্যন হয় এণ্ড অফিচিয়েল অহাৰ পিছত নিশ্চয়কৈ আপোনালোকক মোৰ হিন্দী চেনেল এইটো আই এম গীত এইটোত মই ধুনীয়াকৈ ক'ম কাৰণ হিন্দীটোত মানে অনলি ফ্ৰী ৰিলেটেড এইটো চেনেলত মানে এনেকুৱা ভিডিঅ' দিব মানে ভাল নালাগে কাৰণ যিহেতু এইটো অলপ ভ্লগ টাইপ অলপ অসমীয়া চেনেল হয় ন সেইকাৰণে যদি দিব লাগে তেতিয়া কমেণ্ট কৰিব নিশ্চয়কৈ দিম কিন্তু মই হিন্দী চেনেলটো আপলোড কৰিম তো আপোনালোকে যাই কিনে চাব মই এইটো ডিছক্ৰিপশ্যনতো লিংক দিম কমেণ্ট বক্সতো লিংক দিম আৰু এইটো আই এম গীত তো তাতে যাই পেলাই আপোনাৰ চাব পাৰিব তো ক'লো টাইগাৰ থ্ৰীখন কেনেকুৱা হৈছে মই এজ এ বেষ্ট এক্সপিৰিয়েঞ্চ হৈছোঁ এনেকুৱা এক্সপিৰিয়েঞ্চ পোৱা নাই ষ্টৰিয়ে হওক বা সকলো ধৰণৰ ভাইজানৰ এজ এ ইম'চনেল চিনবোৰ বহুত দিল को টাচ करके जाता है मतलब क्या बोलो একদম হৃদয় চুই যায় আৰু কেৰিনা কাপুৰৰ ফুল একশ্যন আছে টাৱালৱালা চিন পূৰা হেভি আৰু তাৰপিছত ইমৰান হাছমিয়ে যি পাৰফৰ্মেঞ্চ দিছে আল্টিমেট আমি আৰু বহুত নকওঁ ষ্টৰীৰ ওপৰতো নকওঁ আপোনালোকে নিশ্চয়কৈ ৰিভিউ চাইছে বহুত হেভি এটা যদি বেষ্ট একশ্যন ফিল্ম চাব খুজি আছে তো আপুনি যাওক মিছ নকৰিব এতিয়াই যাওক টিকেট বুক কৰক আৰু চাওক আৰু মই আৰু একবাৰ চাম তো সেইবাৰ ভ্লগ আহি যাব পাৰে নাজানো বাৰু আৰু এবাৰ চাম মাত্ৰ তো আজিলৈ বাছ এইখিনিয়ে হিন্দী চেনেলটোত যাই কিনে ভিজিট কৰিব ছাবস্ক্ৰাইব কৰিব তাতে মই ধুনীয়াকৈ দি থাকিম আপডেট তো আজিলৈ বাছ এইখিনিয়ে নেক্সট এটা ভিডিঅ'ত লগ পাম টিল দেট টেক কেয়াৰ বাই এণ্ড ভিডিঅ'টো কেনে লাগিল ক'ব আৰু টাইগাৰ থ্ৰী চাওক বাই